ডিব্ৰুগড়ৰ মনোৱাৰী ৰিজৰ্টত অঘটন জনপ্ৰিয় কণ্ঠশিল্পী তথা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক বৰ্তমান সময়ত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান মৰমৰ কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা, লগতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক বৰ্তমান সময়ত কোনখন হস্পিটেলত চিকিৎসাধীন হৈ আছে, এই আটাইবোৰ কথা আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাই যাম। লগতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগত এনেকুৱা কি ঘটনা ঘটিছিল যাৰ বাবে তেখেতক বৰ্তমান সময়ত চিটি স্কেন কৰিব লগা হৈছে। বন্ধুসকল, আচলতে জনপ্ৰিয় কণ্ঠশিল্পী তথা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ডিব্ৰুগড়ৰ মনোৱাৰী ৰিজৰ্টত উপস্থিত আছিল আৰু সেই ৰিজৰ্টৰ বাথৰুমত যাওঁতে পিছলি পৰি কিছু পৰিমাণে মূৰত আঘাত পাইছিল। যিহেতু কণ্ঠশিল্পীগৰাকীয়ে কিছু পৰিমাণে মূৰত আঘাত পাইছিল, সেইবাবে তেখেতক ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। কণ্ঠশিল্পীগৰাকীয়ে কিছু পৰিমাণে মূৰত আঘাত পোৱাৰ বাবে তেখেতক চিটি স্কেন কৰিব লগা হৈছিল আৰু চিটি স্কেনৰ ৰিপৰ্ট অহাৰ পাছতে ডক্টৰে সকলোকে জনাই দিয়ে যে সকলো সাধাৰণ, সকলো নৰ্মেল আছে বুলি। হাৰ্টথ্ৰব জুবিন গাৰ্গে নিজেই জনাইছে যে তেওঁ বৰ্তমান সময়ত কিছু পৰিমাণে সুস্থ হৈ উঠিছে, কিন্তু বৰ্তমানে মূৰটো অলপ ফুলি আছে তেখেতৰ। হয়তো বহু সোনকালে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গে ঘৰলৈ উভতিব। তেওঁ যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতে তাৰে কামনা কৰিলোঁ। লগতে ভিডিঅ'টি শ্বেয়াৰ কৰি আপুনি জুবিন গাৰ্গৰ অনুৰাগীসকলক এই খবৰটো জনাব পাৰে।